তুমি ফুলৰ ওপৰত শুই থাকিলে সেইটো ফুলসজ্জা, আৰু যদি ফুল তোমাৰ ওপৰত শুই থাকে তেন্তে সেয়া তোমাৰ শেষ সজ্জা। জীৱনৰ সকলোতকৈ বেছি পচন্দৰ বস্তুবিলাক হয়তো অবৈধ নহ'লে নিষিদ্ধ, হয়তো দামী নহ'লে আন কাৰোবাৰ। তুমি যদি খন্তেকীয়া সুখ বিচৰা তেন্তে গান শুনা, যদি তুমি এদিনৰ সুখ বিচৰা তেনেহ'লে পিকনিকত যোৱা, যদি তুমি এক সপ্তাহৰ সুখ বিচৰা তেন্তে ভ্ৰমণলৈ যোৱা, আৰু যদি তুমি 2 মাহৰ বা 2 বছৰৰ সুখ বিচৰা তেন্তে বিয়া পাতি লোৱা, আৰু যদি তুমি বহুদিনৰ সুখ বিচৰা তেন্তে টকা উপাৰ্জন কৰা, আৰু যদি তুমি গোটেই জীৱন সুখ বিচৰা তেনেহ'লে তুমি নিজৰ কামটোক সন্মান কৰা আৰু ভাল পোৱা। আমাৰ ওচৰত সকলো সমস্যাৰে সমাধান আছে যদি সমস্যাটো আন কাৰোবাৰ হয়। সকলো ভালপোৱাৰ পৰা সম্পৰ্ক গঠন নহয়, আৰু সকলো সম্পৰ্কতে ভালপোৱা নাথাকে। এই পৃথিৱীত সকলোতকৈ বেছি ষ্ট্ৰং সেইজনে যিজনে ৰাতি কান্দে কিন্তু দিনত তাৰ আচৰণত একো ধৰিব নোৱাৰি। জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে নীৰৱ হৈ চাই থকাৰ বাহিৰে আন কিছু কৰিব নোৱাৰি। সময়ৰ সিদ্ধান্ত সময়ত ল'ব নোৱাৰিলে পিছত আফচোচ কৰাৰ বাহিৰে আন একো উপায় নাথাকে। ভোকাতুৰ মানুহৰ ওচৰত নীতি কথা আৰু ৰাগী মানুহৰ ওচৰত উচিত অনুচিতৰ কথা দুয়োটাই অৰ্থহীন। মানুহৰ লগত কথা কম কোৱা, দেখিবা জীৱনৰ বহু অশান্তি কমি গৈছে। প্ৰয়োজনৰ সময়ত আই লাভ ইউ আৰু প্ৰয়োজনৰ শেষত হু আৰ ইউ, এইটোৱে মানুহৰ ধৰ্ম। নিজৰ হতাশাৰ কাৰণে আন কাকো দায়ী নকৰিবা, বৰং নিজকে দায়ী কৰা, কাৰণ আনৰ পৰা তুমি বেছি আশা কৰিছিলা। কাৰোবাক ক্ষমা কৰি নিজে মহান হৈ যোৱা, কিন্তু দ্বিতীয়বাৰ বিশ্বাস কৰি বুৰ্বক নহ'বা। বহু সময়ত এজন খঙাল মানুহো শান্ত হৈ যায় মাত্ৰ সম্পৰ্কটো ধৰি ৰাখিবলৈ। সেই মানুহজনৰ ভৰসা কেতিয়াও নাভাঙিবা যিজনে সকলো এৰি তোমাৰ ভৰসাত জীয়াই আছে।